নমস্কাৰ বন্ধুসকল, অসমীয়াৰ এ টু জেড নলেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয়। হোৱাটছআপ এণ্ড টু এণ্ড এনক্ৰিপশ্যন মানে কি? হোৱাটছআপৰ এটা ফিচাৰ হয় হোৱাটছআপৰ এণ্ড টু এণ্ড এনক্ৰিপশ্যন মানে কি? আমি বিভিন্ন ধৰণৰ কথা বতৰা হোৱাটছআপৰ যোগেদি পাতোঁ, গতিকে হোৱাটছআপ আমাৰ বাবে কিমান ছেফ এইটো জনাটো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। মই সাধ্যানুসাৰে ভিডিঅ'টোত সকলো ধৰণৰ বিষয়বস্তু যোগ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। Hold me close till I get up. Time is barely on our side. I don't wanna waste. হোৱাটছআপৰ এণ্ড টু এণ্ড এনক্ৰিপশ্যন কি? এইটোৰ বিষয়ে জনাৰ আগত আমি সৰুকৈ জানো 2016 চনৰ এপ্ৰিলৰ আগত হোৱাটছআপৰ যিটো প্ৰাইভেচি পলিচি আছিল তাৰ বিষয়ে দুটা কথা কৈ দিব বিচাৰিছোঁ। 2016 চনৰ এপ্ৰিলৰ আগৰ যিটো প্ৰাইভেচি পলিচি আছিলে সেইটোৰ মতে কি হয় জানেনে, আপুনি যেতিয়া হোৱাটছআপত কাৰোবাৰলৈ মেছেজ পঠাব, মেছেজ চেণ্ড কৰিব, সেই মেছেজ হোৱাটছআপে পঢ়িব পাৰে, হোৱাটছআপে চাব পাৰে, নিজে মানে হোৱাটছআপে চাব পাৰে। কিন্তু কি হয়, এইটো হোৱাটছআপে কিন্তু থাৰ্ড পাৰ্টি যিবোৰ আছে সেই থাৰ্ড পাৰ্টিবোৰক পঢ়িবলৈ নিদিয়ে, অৰ্থাৎ হোৱাটছআপে এইটো নিজে নিজক সুৰক্ষিত কৰি ৰাখে। কিন্তু এইটো আছিলে আপোনাৰ 2016 চনৰ আগৰ প্ৰাইভেচি। এতিয়া 2016 চনৰ এপ্ৰিলত এইটো এণ্ড টু এণ্ড এনক্ৰিপশ্যনটো ইয়াত এড কৰিছে প্ৰাইভেচি পলিচিত। এইটোত কি হৈছিলে, হোৱাটছআপে নিজেও সেই মেছেজ আৰু ভিডিঅ' চাব নোৱাৰিব যিটো আগতে হোৱাটছআপত পঢ়িব পাৰিছিল। হোৱাটছআপে নতুন ফিউচাৰত কৈছিল হোৱাটছআপত দিয়া প্ৰতিটো মেছেজ বেলেগে চাব নোৱাৰিব। মানে আপুনি কিবা ধৰণৰ মেছেজ যদি আপুনি বেলেগ এজনলৈ পঠিয়ায়, আপোনাৰ প্ৰয়োজনীয় কিছুমান নথিপত্ৰ, মেছেজ, একাউণ্ট নাম্বাৰ ধৰি লওক বগেৰা কিমানখিনি আপুনি যদি পঠায়, সেই মেছেজ আগতে 2016 চনৰ এপ্ৰিলৰ আগৰ যিটো প্ৰাইভেচি পলিচি হোৱাটছআপত আছিল সেইটো মতে চাব পাৰিব। কিন্তু এই 2016 চনৰ যিটো পাছত এনক্ৰিপশ্যন কৰিছে, এণ্ড টু এণ্ড এনক্ৰিপশ্যন যিটো হোৱাটছআপত উপলব্ধ, সেইটোত কি হয় আপোনালোকৰ, সেইটোত হোৱাটছআপেও পঢ়িব নোৱাৰে, বেলেগেও পঢ়িব নোৱাৰে, একো কৰিব নোৱাৰে, সেইটোৱে কৈছে। কিন্তু এইটো কৰাৰ পিছত কি হৈছিলে জানানে, এইটো কৰাৰ পিছত বহুত দেশৰ চৰকাৰে এইটোক লৈ ভাল পোৱা নাছিল। তেতিয়া চৰকাৰে কৈছিল যে এইটো কৰিলে সন্ত্ৰাসবাদীয়ে ইয়াৰ সুবিধাটো লাভ কৰিব। বিকজ মেছেজ এটা কৰিলে যেতিয়া কোনো চাব নোৱাৰিব, হোৱাটছআপক সহায়, কেতিয়াও আমি যে হোৱাটছআপক সহায় বিচাৰোঁ এতিয়া কিছুমান কথা লৈ, হোৱাটছআপেও সহায় কৰিব নোৱাৰিব। গতিকে সেই হোৱাটছআপে যেতিয়া সহায় কৰিব নোৱাৰিব, তেতিয়া এনক্ৰিপশ্যন কৰাৰ লগে লগে সন্ত্ৰাসবাদীয়ে মানে এইটো সুবিধাটো ল'ব। সেইফালৰ পৰা চাবলৈ গ'লে চৰকাৰেও এইটো ঠিক কথাই কৈছিল। কিন্তু আমি ব্যক্তিগত ক্ষেত্ৰত আমাৰ কাৰণে এনক্ৰিপশ্যনটো সুবিধাজনক। আমি অকল বিভিন্ন ধৰণৰ প্ৰয়োজনীয় নথিপত্ৰ আজিকালি হোৱাটছআপতেই আমি পঠিয়াই দিওঁ। গতিকে এইটো তাৰপাছতো এইটো 2016 চনৰ এপ্ৰিল মাহত নতুনকৈ হোৱাটছআপৰ প্ৰাইভেচি পলিচিত এইটো এণ্ড টু এণ্ড এনক্ৰিপশ্যন এড কৰা হৈছিলে। এতিয়া আমি জানো আহোঁ এনক্ৰিপশ্যন মানে কি। আমি যেতিয়া কাৰোবাক মেছেজ কৰোঁ, ধৰি লওক আপুনি কাৰোবাক মেছেজ কৰিলে, তেতিয়া সেই মেছেজ যায় প্ৰথম হোৱাটছআপ ছাৰ্ভাৰত, তাৰ পাছত যায় ৰিচিভাৰৰ ওচৰত। তেনেকুৱা ক্ষেত্ৰত হোৱাটছআপে কেনেকৈ আমাৰ মেছেজ পঢ়িব নোৱাৰে, কেনেকৈ চাব নোৱাৰে, নে চকু মুদি সকলো ট্ৰেন্সফাৰ কৰি দিয়ে নেকি ব্যক্তিজনলৈ, যিজনলৈ আপুনি পঠিয়াইছে? এইটো নহয়। এইটো কথা হ'ল এনক্ৰিপ্ট মানে হৈছে যেতিয়া আপুনি কিবা এটা মেছেজ চেণ্ড কৰিব হোৱাটছআপৰ পৰা যেতিয়া আপুনি কিবা এটা মেছেজ আপুনি বেলেগ এজনলৈ চেণ্ড কৰিব, তেতিয়া সেইটো প্ৰথম হোৱাটছআপ ছাৰ্ভাৰলৈ যোৱাৰ আগতে মেছেজটো এনক্ৰিপ্ট হৈ যায়। এনক্ৰিপ্ট মেছেজটো আপোনালোকে চাব দেই, বুজাই দিছোঁ। যেতিয়া আপুনি মেছেজটো দিব, সেই মেছেজটো এনক্ৰিপ্ট হয়। ইয়াৰ অৰ্থ হৈছে যেতিয়া আপুনি মেছেজটো আপোনাৰ প্ৰিয়জনলৈ হওক বা আপুনি বেলেগজনলৈ পঠিয়াব, সেই মেছেজটো পঠিওৱাৰ লগে লগে সেই মেছেজটো মেচিন লেংগুৱেজত ছাৰ্ভাৰলৈ পোৱাৰ আগত, মানে এই ছাৰ্ভাৰটোলৈ পোৱাৰ আগত কনভাৰ্ট হৈ এইটো মেচিন লেংগুৱেজলৈ পৰিৱৰ্তন। ধৰি লওক আপুনি মেছেজটো দিলে হাই বুলি, তাত হাই সলনি কি হৈ গ'ল, 1 2 3 হৈ গ'ল ছাৰ্ভাৰলৈ পোৱাৰ আগত। ছাৰ্ভাৰ যেতিয়া পাবেগৈ, ছাৰ্ভাৰলৈ পোৱাৰ পিছত সেই মেছেজটো ছাৰ্ভাৰেও পঢ়িব নোৱাৰিব, এইটো কি মেছেজ দিছে, অসম্ভৱ, সম্পূৰ্ণ অসম্ভৱ। তাৰপিছত সেই মেছেজটো পুনৰ আপুনি যিজন ব্যক্তিলৈ দিছিলে ছাৰ্ভাৰৰ পৰা ডাইৰেক্টলি ৰিচিভাৰলৈ গুচি যায়, অৰ্থাৎ মানুহজনৰ ওচৰলৈ গুচি যায়। হাই বুলি তেওঁ পাই যাব। তেতিয়া হাই বুলি পোৱাৰ লগে লগে তেওঁ সেই মেছেজটো ডিক্ৰিপ্ট হৈ যাব। মানে
তেওঁ আৰু আপোনাৰ মাজৰ যিখিনি সময় আগতে যিটো হোৱাটছআপে কৈছিল পঢ়িব পাৰিছিল সেই মাজৰ সময়খিনি হোৱাটছআপেও পঢ়িব নোৱাৰে থাৰ্ড পাৰ্টিও পঢ়িব নোৱাৰে গতিকে হোৱাটছআপৰ এণ্ড টু এণ্ড এনক্ৰিপশ্যন মানে হৈছে সেইটো আপুনি যিকোনো ধৰণৰ মেছেজ আপুনি যদি আপোনাৰ পঠিয়ালে বোলে কি কৰিছ বুলি পঠিয়ালে কি কৰিছতো প্ৰথমতে ক'ত যাব ৰিচিভাৰলৈ নাযায় প্ৰথমতে হোৱাটছআপ ছাৰ্ভাৰলৈ যাব হোৱাটছআপ ছাৰ্ভাৰলৈ যোৱাৰ লগে লগে হোৱাটছআপ ছাৰ্ভাৰলৈ যোৱাৰ আগত সেই মেছেজটো ধৰি লওক মেচিন লেংগুৱেজ এইবোৰ আপোনালোকে মেচিন লেংগুৱেজ মানে ধৰি লওক কি বুলি ক'লে ছাৰ্ভাৰলৈ যোৱাৰ আগত সেই কিটো কিটো 1 2 3 4 তেনেকুৱা হৈ যাব যিটো পঢ়িব নোৱাৰে কিন্তু কি বুলি ছাৰ্ভাৰলৈ যোৱাৰ পিছত ছাৰ্ভাৰো পঢ়িব নোৱাৰে ছাৰ্ভাৰলৈ যোৱাৰ পিছত ছাৰ্ভাৰে যেতিয়া ৰিচিভাৰলৈ ট্ৰেন্সফাৰ কৰিব বস্তুটো ট্ৰেন্সফাৰ কৰাৰ লগে লগে যেতিয়া সেই মানুহজনে সেই মেছেজটো পাবগৈ কি বুলি কৈছিলে সেই মেছেজটো মানুহজনে কি বুলিয়ে পাব তেওঁ উত্তৰটো দিব ঠিক তেনেকৈ আকৌ ৰিটাৰ্ণ হ'ব যে মাজৰ প্ৰচেছটো বহুত ষ্ট্ৰং প্ৰচেছ সেইটো কোনো থাৰ্ড পাৰ্টিজ ধৰি লওক আজিকালি হেকাৰ্ছখিনিয়ে এইটো অসম্ভৱো নহয় কিন্তু পূৰা এইটো সম্ভৱো নহয় গতিকে এইটো হোৱাটছআপৰ এটা ভাল ফিচাৰ হয় যিটোৰ কাৰণে আমাৰ হোৱাটছআপটো বহুত ছেভ হৈ থাকে গোটেই ভিডিঅ'টো মানে আৰু এতিয়া কথাটো হ'ল হোৱাটছআপৰ এণ্ড টু এণ্ড এনক্ৰিপশ্যন মানে কি মই আপোনালোকক অকণমান দেখুৱাই দিম হোৱাটছআপৰ এণ্ড টু এনক্ৰিপশ্যন মানে এইটো কি হয় মোবাইলৰ এইটো আপোনালোকে চাওক এইটো দেখিছে আপোনালোকে ইয়াৰ প্ৰফাইললৈ গ'ল এইটো আপোনাৰ এনক্ৰিপশ্যন বুলি ওলাই আছে আজিকালি এনক্ৰিপশ্যন কৰিবলৈ দৰকাৰ নাই ই অট'মেটিকেলি হৈছে যদি আপোনালোকে বোলে এনক্ৰিপশ্যন বোলে মই নিজে কৰিব বিচাৰোঁ তেতিয়া আপোনালোকে কৰি ল'ব পাৰে এইটো নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক দেখা দিম গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে যদি আপোনাৰ মনত কিবা সন্দেহ আছে তেন্তে মোক কমেণ্ট ছেকশ্যনত কুৱেশ্যন কৰিব পাৰে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পাৰে নতুন যিসকল আজি ভিডিঅ'টো চাইছে সেইসকলে অনুগ্ৰহ কৰি যদি ভিডিঅ'টো ভাল পাইছে ছাবস্ক্ৰাইব কৰিব কমেণ্ট দিব আৰু ছাবস্ক্ৰাইবৰ কিনাৰত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি দিব ধন্যবাদ